10 লিটাৰ 10 টকা 10 টকা ভিডিঅ' বনাইছো Hey guys, আজি অলপ বেলেগ এটা ভিডিও বনাবৰ কাৰণে গৈ আছো মানে ফানি ৰিয়েকচন লম মানুহৰ মানে 10 টকাকে মই তিনটা পেট্ৰল পাম্পত যাম আৰু 10 টকাৰ মই পেট্ৰল ভৰাম সো চাও কেনেকুৱা লাগে আৰু ফাৰ্স্ট টাইম ট্ৰাই কৰিব গৈ আছো খুচৰা পইচা মানে কি নোট লৈ আহিছো 10 টকা তিনিখন নোট লৈ আহিছো সো তিনিখন এয়া নোট লৈ আহিছো আৰু এটা গৈ কিনে আমাৰ ওচৰতে তিনটা পেট্ৰল পাম্প আছে সো তিনটা পেট্ৰল পাম্পত যাম আৰু 10 টকা মই পেট্ৰল ফিল কৰিম সো তেহেতৰ ৰিয়েকচন কেনেকুৱা হয় চাম সো ভিডিওটো হেকলকে চাই থাকিব এটা মজা ভিডিও বনাম আজি সো হেতুৱে আৰু মটো ব্লগত লগ পাই আছো সো আহি গলো মটো ব্লগত সো ভিডিওটো স্টাৰ্ট কৰি সো হোৱাটছআপ ওয়েলকাম টু ইউটিউব চেনেল আকৰম ভাই ব্লগ আৰু ফাৰ্ষ্ট পেট্ৰল পাম্প এতিয়া পালোহি বুলি ক'ব পাৰি এতিয়া নাজানো মোৰ ৰিয়েকচন কেনেকুৱা আহে আৰু ভয়ো লাগিছে বাৰু অলপ ভয় লাগিছে প্লাছ লাজ লাগিছে নাজানো কি হয় এতিয়া গৈ চাওঁ ট্ৰাই কৰি চাওঁ মানুহ বহুত আছে ৰিয়েকচন ভাল আহিব A few inches later. 10 টকা 10 টকা 10 টকা কাক দি আছে ক'ৰ পৰা হা অন হৈ আছে ক'ৰ পৰা আহিলা কাটা কাটি গৈছে এতিয়া 10 টকা কি 10 টকা পেট্ৰল অকল 10 কিছু আছে চলো যাবা সো ফাৰ্ষ্ট পেট্ৰল পাম্প মোৰ ছাকচেছফুলি ডান আৰু 10 টকা বুলি কওঁতে ৰিয়েকশ্যন চাবলগীয়া লগৰটোৰ ৰিয়েকশ্যনে চাবলগীয়া আৰু ই 10 টকা বুলি কৈছে ন 17 টকা ভৰাই দিলে মোক 7 টকা বেছি ভৰাই দিলে আজি লাইফত ফাৰ্ষ্ট টাইম পেট্ৰল ভৰাবলৈ গৈ এক্সট্ৰা পেট্ৰল মই কম পইচাত ভৰাই আহিছোঁ চ' মজা ৰিয়েকশ্যন আৰু মজা আল্টিমেট এক্সপিৰিয়েঞ্চ 10 টকা ঠাই 17 টকা পেট্ৰল পাম্প ভৰাইছোঁ আৰু পেট্ৰল ভৰাইছোঁ আৰু 10 টকা দিছোঁ অনলি এতিয়া নেক্সট পেট্ৰল পাম্পত গৈ আছোঁ চ' অ'কে ছেকেণ্ড পেট্ৰল পাম্প ৰাস্তাটো বহুত বেয়া দেখোন মাৰ নিদিলে হ'ল দেই পাব্লিক ৰিয়েকশ্যন চাব গৈ মাৰ খাই আহিলোঁ বোলে दस 10 रुपीस 10 रुपया 10 रुपये का तेल 10 रुपये का तेल मिलेगा थैंक यू भैया এইটো এটা আল্টিমেট ৰিয়েকশ্যন 10 টকা 10 रुपये का তেল এনেকৈ সুধিছে বে চ' বে কোনফালে আহিলোঁ ৰাস্তা বহুত বেয়া চ' আল্টিমেট ৰিয়েকশ্যন ফাৰ্ষ্ট ৰিয়েকশ্যনটো বেছি ভাল লাগিলে 10
10 টকাৰ তেলৰ ঠাইত মোক 17 টকা দিছে চ' এইটো 10 টকা ভৰালোঁ এতিয়া যাম আৰু এটা পেট্ৰল পাম্প আছে চ' তাত গৈ কিনে আৰু লাষ্ট এইটো ভৰামগৈ আৰু চ' দুটা পূৰা ডান হৈ গ'ল ডান লাষ্ট এটা পেট্ৰল পাম্প আছে তাত আৰু অলপ হেভি ৰিয়েকশ্যন পালেই হ'ল আৰু দেই তেতিয়া ভাল লাগিব চ' ইয়াতে বাইকৰ গেৰেজত এটা বস্তু সুধি যাওঁ মানে মোৰ ফোন স্পকেটটো আছে নেকি সুধি যাওঁ আমাৰ ঘৰৰ ওচৰত নাই ইয়াতে চাওঁ সুধি চাওঁ কি আছেনে নাই ভালে আছেনে চ' এতিয়া যাওঁ নেক্সট লাষ্ট যোনটো পেট্ৰল পাম্প আছে তাত গৈ কিনে ৰিয়েকশ্যনটো চাওঁ পেট্ৰল পাম্পটোৰ ওচৰত পাই গ'লে ভয় লাগে অলপ কিবা কৈ দিয়ে গালি চালি দি দিয়ে নেকি গালিটো নিদিয়ে বাৰু কাৰণ সিহঁতি চেলিঙত আছে তথাপিও 10 টকাৰ পেট্ৰল আৰু যি নহ'লেও অলপো টান লাগিব ন চ' চাওঁ এতিয়া নেক্সট পেট্ৰল পাম্পটো পাম তাত গৈ কিনে কি ৰিয়েকশ্যন পাওঁ অ'কে তাতে নেকি $10 10 লিটাৰ 10 টকা 10 টকা ভিডিঅ' বনাই গম পাই গ'ল নেকি আহি যাব এইটো আকৰাম ভাই এইটো আকৰাম ভাই আজি নাই কাইলৈ আহিব চ' 10 টকা বুলি কৈছোঁ কি ধুনীয়াকৈ পেট্ৰলটো ভৰাব লৈ যায় তাৰপিছত কৈছে ভিডিঅ' বনাইছে অ' বে ভাই মজা ৰিয়েকশ্যন অ' ভাই মাৰো মুজে চ' ফাৰ্ষ্ট পেট্ৰল পাম্পটোত পালোঁ মই 10 টকা দি কিনে 17 টকাৰ পেট্ৰল পালোঁ তাৰপিছতোত আকৌ 10 টকা দিলে আৰু এইটোতো 10 টকা কিন্তু ইয়াৰ ৰিয়েকশ্যন বঢ়িয়া ভিডিঅ' বনাইছে আল্টিমেট ৰিয়েকশ্যন অ' ভাই মজা লাগিলে মানে 3টা পেট্ৰলৰ ধুনীয়াকৈ ছাকচেছফুলি ডান হৈ গ'ল 2টা পেট্ৰল পাম্পত গৈ কিনে বঢ়িয়াছে ভৰাই ল'লোঁ পেট্ৰল আৰু অলপ ভয় লাগিছিলে বাৰু কিন্তু ৰেছপন্স ভাল পালোঁ অলপ কমেডিও হৈ গ'ল চ' বঢ়িয়া এতিয়া আৰু লাহেকৈ উভতি দিম চ' অ'কে গাইজ ভিডিঅ'টো বনাই হৈ গ'ল কমপ্লিট চ' কেনেকুৱা পালে চাই কিনে জনাব যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু যদি বেয়া পাইছে তেন্তে ডিছলাইক কৰি দিব কোনো কথা নাই আৰু কমেণ্ট এটা কৰিব যদি ইমানখিনিলৈকে চাই আছে চ' আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰি এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ মানে কি আধা প্লেছত গৈ আছোঁ এতিয়া তাত গৈ কিনে অলপ ৰখিম আৰু তাৰপিছত ঘৰলৈ যামগৈ চ' ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিওঁ যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল এখন দবাই দিব যাতে মোৰ নতুন আপডেটবিলাক আপোনাক প্ৰথমতে পায় চ' দিছ বাই আকৰাম ভাই চাইনিং অফ টিল দ্য ৰাইট হাৰ্ট ৰাইট ছাইড বাই বাই থেংক ইউ জয় অসম